বান্ধৱ উদ্ধৱ প্ৰভু কিয় যে মুৰুলিত মোৰ ব্যথা ভৰা বিৰহৰ কৰুণী ৰাগিনী অহৰহ বাজিব লাগিছে প্ৰভু কত চেষ্টা কৰিও সুমধুৰ সুৰ আনিব নোৱাৰিলো বাহিৰতে প্ৰভু বান্ধৱ বোধ কৰোঁ হয়তো পৰিছে মনত বীৰিন্দাৰ ৰাসলীলা দোলনৰ স্মৃতিতৱ অতীত কাহিনী হ'ব পাৰে সেই কাৰণ প্ৰভু মন মোৰ উৰুঙা সঁচা যেন মন মোৰ আজি অকলশৰীয়া প্ৰভু তুমিয়েই তোমাৰ লীলা বুজা দয়াময় তোমাৰ লীলা বুজিব জানো আমাৰ শক্তি আছে প্ৰভু মনে মনে আজি হয় অনুমান বান্ধ খাই বীৰিন্দাৰ গোপীৰ প্ৰেমত পাহৰি আছিলা তুমি বৈকুণ্ঠৰ লক্ষ্মী গোসানীক যদু নন্দন দেবৰু দেবা তুহাৰি চৰণে কৰো সেৱা জয় যদু নন্দন দেবৰু দেবা তুহাৰি চৰণে কৰো সেৱা এতু সম পুৰুষ কহতি না পাই আছে কন্যা ৰুক্মিণী নাম আমাৰ কোন দিল নগৰী অনুপাম আছে কন্যা ৰুক্মিণী নাম ভীষ্মক ৰাজনন্দিনী বৰ বালা বাহয়িনী নৱ চান্দক কলা সুন্দৰ কোৱাহে অপূৰ্ব মানৱ দেখি তব ৰূপৰ বিভূতি বিমোহিত হলো আজি মই সুৰভি নামেৰে মই কুণ্ডিলৰ ভাত দৰিখনৰ আশা কৰি শ্ৰী চৰণত পালোহি এই দ্বাৰকাপুৰী আপোনাৰ ৰূপ লাৱণ্য দেখি আত্মহাৰা আজি মই হয় যদি ৰুক্মিণী গৃহিণী তোমাৰ সাৰ্থক হব প্ৰভু গৃহবাস তব কোন সেই ৰুক্মিণী নাৰী কৃষ্ণৰ সমান কুণ্ডিলৰ ৰাজকন্যা ৰুক্মিণী প্ৰভু কওঁ মই বিস্তৰ বিৱৰি কি কহব ৰমণীক রূপ বড়
পৰচুৰ কি কহব ৰমণীক ৰূপ পৰচুৰ সুন্দৰ সুন্দৰ ভতিমা ভাতে কৰালা শ্ৰৱণ সাৰ্থক সুৰভি নাম হে কুণ্ডিল নিবাসী যোৱাহে উদ্ধৱ প্ৰভু দ্বাৰকাৰে ৰাজ অতিথিশালাত ৰাখিবা যতন কৰি কুণ্ডিলৰ সুধাকণ্ঠী এই গায়কক ভাল প্ৰভু আহাহে ভাত সহজে লভিলা তুমি কৃষ্ণৰ চৰণ আহা ভাত কতনো যতনে বিধি কয় নিৰমান সুহী কন্যা হয় সুহী কন্যা হয় তোমাৰ সমান জয় দ্বাৰকাপতি জয় হওক জয় দ্বাৰকাপতি জয় হওক জয় দ্বাৰকাপতি জয় হওক প্ৰাণৰ সখীটি মোৰ সখী এৰি দিয়া বেজাৰ ভাৱ অন্তৰ্যামী ভগৱান তেওঁ সময়ত ইয়াৰ প্ৰতিকাৰ তেওঁ নিজেই কৰিব সখী জানা সখী সখী সৰুৰে পৰাই মই কৃষ্ণৰ সেৱিকা বিষ্ণু পূজা অসমাপ্ত ৰাখি কোনোদিন জল্পনা কৰা নাই জীৱনত মই সখী তাৰে প্ৰতিদান স্বৰূপে আনিছিল দেৱৰী সেই আশীষ নিৰ্মালী সখী কিন্তু সখী সকলো আঘাত কথাঘাত কৰিলে ভক্তিময় ৰূপমীৰে নাই সখী ধৈৰ্য ধৰা সখী এতিয়াও তুমি নহবা নিৰাশ আছে মাথো সখী আছে মাথো একেটি উপায় কোৱা সখী আছে কি উপায় মৃতময় বিশল্যকৰণে কৃষ্ণক নাপাওঁ যদি স্বামীৰূপে মই তেন্তে অনিবাৰ্যই মৃত্যু মই জানে ভাবিছোঁ সখী বাউলি নহবা সখী সখী বাউলি নহবা জন্ম মৃত্যু বিবাহ বিধিৰ বিধান নোৱাৰা খণ্ডাব তুমি কপালৰ পূৰ্ণ লিখন ভাগ্যৱান শিশুপাল ৰজা কি জানিবা তেওঁৰে কপালত লিখা আছে কুণ্ডিলৰ পাৰিজাত সখী অসম্ভৱ তেনে কথা সখী সখী নাই সখী যদিও পাহি তেনে মোৰ ঘোৰ অমংগল সখী সেই মন্দমতী শিশুপালে কদাপিতো নাপাব বিচাৰি মোৰ চৰণৰ ছায়া সখী মধুময় কৃষ্ণ নাম মোৰে মনত এই পৃথিৱীৰ পৰা মই মাগি পেলালি নাই সখী শুনা সখী মোৰ একেটি কথা সখী তোমাৰ মনৰ কথাবোৰ পত্ৰ আকাৰে লিখি সকলো কথা তুমি লিখা অন্তৰৰ পৰা
কৃপাময় ভগৱান তেওঁ নিশ্চয় লভিবা তুমি দ্বাৰকানাথৰ কৃপা সখী সখী সঁচাকৈ দিছা তুমি মোক সুন্দৰ উপায় সখী কিন্তু কিন্তু কোৱা সখী সখী কোন আছে অভাগী এনে হিতাকাংক্ষী কোনে নিব পুত্ৰবোৰ সুদূৰ দ্বাৰকা নগৰলৈ সখী তুমি চিন্তা নকৰিবা তাৰো মই কৰিছো উপায় সখী বেদনথী গুৰু বাপু এই কাৰ্যৰ বাবে অতি যোগ্যৱান গুৰু বাপু সখী তাতে তোমাৰ চিৰহিতাকাংক্ষী তেওঁ নিশ্চয় তোমাৰ অনুৰোধ ৰাখিব তেওঁ এনেকুৱা সখী সুচতুৰা সখী যাৰ হয় নাই এই ৰুক্মিণী দিয়া সখী সখী যতনাই দিয়া তুমি মোক লেখাৰ সামগ্ৰী সখী তুমি খন্তেক অপেক্ষা কৰা আনি লওঁ মই লেখৰ সামগ্ৰী ভোজপত্ৰখনি সৌৱা আছে শিলিখাৰ মহিত সৌ শিলাখণ্ডতে বহি তুমি লিখা তুমি মনৰ সকলো কথা মই খন্তেক দূৰৰ পৰাই তোমাক কৰোঁ নিৰীক্ষণ এ পত্র লিখে দেবী পত্র লিখে দেবী রুক হরি আরে কৃষ্ণর কথাই তুমি লিখে রোক
এবাৰ তুমি পঢ়ি চোৱাচোন। দিয়া সখী। অতি চমৎকাৰ, যেনে ভাৱ তেনে লিখনি। সখী, পাঠ কৰি যদি এই পত্ৰখনি দ্বাৰকা নাথে, তেন্তে সখী নিশ্চয় তেওঁ হ'ব বিচলিত। সখী, কিন্তু সখী, এতিয়াও দেখোন বেদনিধি গৌৰৱ নাহিৰে এঠাইলৈ। সখী, তুমি চিন্তা নকৰিবা, তাৰো মই কৰিছোঁ ব্যৱস্থা। নিশ্চয় গুৰু পাপু এই সময়তে আহি পাব। নন্দন কৃষ্ণ চৰণে ললো গোপাল গোবিন্দ যদু নন্দ কৃষ্ণৰ চৰণে ললো হে গোপাল গোবিন্দ যদু নন্দ কৃষ্ণৰ চৰণে ললো গোপাল গোবিন্দ যদু নন্দ কৃষ্ণৰ চৰণে ললো হে গোপাল গোবিন্দ যদু নন্দ কৃষ্ণৰ চৰণে ললো কৃষ্ণ কৃষ্ণ হে জগন্নাথ। সোমাই গুৰু পাপু, আমাৰ কুঁৱৰীয়ে আপোনাৰ বাবে কৰি আছে অপেক্ষা। কৃষ্ণ কৃষ্ণ হে জগন্নাথ কৃষ্ণ। গুৰু বাপু, আমাৰ সেৱা কৰিব গ্ৰহণ। হৈছে হৈছে ৰুক্মিণী আইদেউ, মই তোমাৰ ওপৰত নথৈ সন্তোষ। মোৰ প্ৰভু নাৰায়ণ গোসাঁয়ে তোমাৰ মনৰ অভীষ্টখিনি পূৰণ কৰক আইদেউ। পিছে আইদেউ এটা কথা নহয়, তোমাক বৰ মন মাৰি থকা যেন লাগিছে, কিবা হৈছে যদি ক'বা, মই তোমাক সকলো প্ৰকাৰে সহায় কৰিম। মই আছোঁ নহয় আইদেউ। গুৰু বাপু, আইদেউ কোনোমতে মোৰ দেহত এতিয়াও প্ৰিয়টো সোমাই আছে। সেই বহুত ভাবিছিলোঁ দ্বাৰকাপতি কৃষ্ণক মই স্বামী ৰূপে লাভ কৰিব পাৰিম। আইদেউ আলোচনা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। কিন্তু গুৰু বাপু, আইদেউ সকলো আশাত কথাৰ ঘাট কৰিলে ভাতৃ মোৰ ৰূপ পাবিৰে, ভাতৃ মোৰ লোভে ভাতৃ সাক্ষাৎ জমকাল মোৰ আচম্বিতে আজি ঘটালে প্ৰমাদ। ৰুক্মিণী আইদেউ, গুৰু বাপু, কৃষ্ণ গোসাঁইক মাতি আনিবলৈ বহু দূৰ বাট কৰি বাই যাব লাগিব। তথাপিও তোমাৰ বাবে কৃষ্ণ গোসাঁইক আনি দিয়াৰ দায়িত্ব মই বহন কৰিম আইদেউ। কোনো চিন্তা নকৰিবা, মই ইচ্ছা কৰিলে দ্বাৰকাৰ কৃষ্ণকে নালাগে, আকাশৰ পূৰ্ণিমাৰ জোনটো তোমাক আনি দিব পাৰিম। কোনো চিন্তা নকৰিবা আইদেউ।
লোৱাই পত্ৰখনে পত্ৰ মই পানীৰে লিখি পঠাইছো বুলি দ্বাৰকাপতিক ক'বা আৰু ক'বা কায়ো মনোবাক্যে শুদ্ধ চিত্ৰে তেওঁকে স্বামীৰূপে মই কৰিছো গ্ৰহণ। কোনো চিন্তা নকৰিবা ৰুক্মিণী আইদেউ, কোনো চিন্তা নকৰিবা। তোমাৰ এই পত্ৰখন দিয়াৰ দায়িত্ব মই বহন কৰিছোঁ যেতিয়া তুমি নিশ্চিন্ত মনেৰে থাকা। মুঠতে এটা কথা জানি থোৱা আইদেউ, এই বেদনিধিৰ বচন একেবাৰে শিলৰ ৰেখা। ঐ মদন, কওক গুৰু বাপু। মই যাওঁ বাহিৰে বাহিৰে গৃহত পাক এটা মাৰিয়ে গোঁসাইৰ ওচৰলৈ খোজ লওঁ। গৃহত সোমোৱাৰ কোনো প্ৰয়োজন নাই, চিধা চিধি আপুনি দ্বাৰকালৈ কৰক গমন। আও শুভ কাম এটাটো লাওঁতে এইজনীয়ে দিলে নহয় বাধা। হেল্ল', তই হৈছ আবিঐ ছোৱালী। গুৰু বাপু গৃহস্থীৰ মূল তই কি বুজিবি? পাৰিলে পিলিঙা ডেকা এটা চাই ঘৰখন পাতি ল। তাৰ পিছত কি মাতি থাকিবি বুজিছ? লাগিলে মই ঘৰতে বহি হৈ থাকিম, আপুনি চাই দিয়া দৰালৈ মই নগৈহে পাৰিম। কি কলি? মই চাই দিয়া দৰালৈ নাযাওঁ। ঠিক আছে, প্ৰথমতে ৰুক্মিণী আইদেউ বিয়াখন পাতি লওঁ, তাৰ পাছত কি হ'ব জান? কি হ'ব? তোকো কেঁচা কল কাটি দিহা লগাই পেলা। কোনো প্ৰয়োজন নাই, আপোনাক যি কামত কৰাৰ ব্যৱস্থা হৈছে তালৈ আপুনি কৰক গমন। মোৰ বাবে বৰ্ষাই আপোনাৰ বুঢ়া শক্তি গাঁতি নিয়াব নালাগে কদাপি। নহয় নহয়, তোক যেনে তেনে মই দিহা লগাম বুলিছো, লগামেই, কোনো চিন্তা নকৰিবি। নাই, কাৰ লগত দিহা লগাম জান নাই? কাৰ লগত? কম, কওকচোন, কাৰ লগত? ক'লে জানোচা তই বেয়া পাৱ। বেয়া বাৰু নাপাওঁ বাৰু। কাৰ লগত? বেয়া যদি নেপাৱ কওঁ। কওকচোন। কওঁ জানো? পকাই আছে, কওকচোন। তেনেহ'লে শুন। কওক। বয়সৰ কিছু পাৰ্থক্য হ'ব, তথাপিতো মানুহজন ভাল দেই। সদায় ভগৱন্তৰ গুঞ্জ কীৰ্তন কৰি ঘূৰি ফুৰে। তেনেহ'লে কৈয়ে দিছোঁ শুন। কওক। তোক দিহা লগাম স্বয়ং আপোনাৰ দৰে বহাগ এই মদনে কদাপিতো নকৰে গ্ৰহণ। সুখী মই নাই সুখী। ৰুক্মিণী আইদেউ এইজনীয়ে দিলে নহয় কান্দি ফটা মুখখন মেলি। নাই সুখী মই। মদন, নেকান্দিবি হে আইদেউ, এইজনীক বুজোৱাচোন, ধেমালিও বুজি নাপায়। সুখী নাই মই। মদন, মই ধেমালিহে কৰিছিলো, তই পাক পাতিলি কেলে বাৰু? মই ধেমালিহে কৰিছিলো। আৰু তই ভাবচোন হেৰু, মোৰ এই বুঢ়া বয়সত তোৰ লগত প্ৰেম প্ৰীতি কৰা বয়স আৰু নাই, বুজিছ? প্ৰভু ভগৱন্তৰ কৃপা হ'লে পৰমাত্মাৰ লগত মোৰ এই জীৱাত্মা বিলীন হোৱাৰ সময় হ'ল। কোনো চিন্তা নকৰিবি, মই ৰুক্মিণী আইদেউ পত্ৰখন লৈ গোঁসাইৰ ওচৰলৈ যাত্ৰা কৰোঁ। ৰুক্মিণী আইদেউ, মই আশিলোঁ প্ৰভু ভগৱন্ত যেন তোমাৰ স্বামী মিলক। কৃষ্ণ কৃষ্ণ হে জগন্নাথ, কৃষ্ণ কৃষ্ণ। ব'লা আমিও যাম খন্তেক কৰোঁগৈ বিশ্ৰাম।
প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ ৰুক্মিণী আইদেউ তুমি নাৰায়ণ গোসাঁইলৈ এই পত্ৰখনি লেখি দি পত্ৰবাহক হিচাপে মোক পঠাই গুৰু মাৰি গংগাতহে পেলালা আইদেউ নহ'লেনো কোনো জনমত মৰ্ত্যৰ বৈকুণ্ঠপুৰী দৰ্শনৰ সৌভাগ্য নহ'লহেঁতেন কৃষ্ণ কৃষ্ণ অ' সৌভাগ্য হ'ল বুলি কেনেকৈ জানিলা বুঢ়া ভকত? কি দ্বাৰকা ইমান সহজ ঠাই নহয়। কি কোৱাহে দে গৈ পোৱাৰ লগে লগে তোমাৰ চকু একেবাৰে চালক টাবক কৰি উঠিব। বৰ দ্বাৰকা তাতে সেই অচিনাকি ঠাই লাখ লাখ কাৰেং দেৱ মন্দিৰৰ মাজৰ পৰা তুমি কৃষ্ণ গোসাঁই ৰাজপ্ৰসাদটো উলিয়াব নোৱাৰিবা নহয়। আৰু উলিয়াই পাৰিলেও দৌৰিবিলাকে ভিতৰলৈ সোমাবলৈ দিলেহে পাৰিবা। কৃষ্ণ গোসাঁই নামেই মোৰ একমাত্ৰ সম্বল বুজিছা নহ'লেনো সেই সাগৰত মাণিক বিচাৰি ওলাও নে সাগৰত মাণিক বিচাৰি ওলাও নে গোসাঁই নামেই মোৰ একমাত্ৰ সম্বল বুজিছা দেই তোমাৰ লগত মই কৃষ্ণ গোসাঁইৰ সেৱা এভাগ কৰি আহোঁগে। কৃষ্ণ পিছে বুঢ়া ভকত দেউ তুমি কিন্তু ভাগিতি হাৰিব নোৱাৰিবা। সৌৱা সৌৱা তোমাৰ দেখোন পত্ৰখনি ওলাই গৈছে। এইয়া দে তুমি সৰব জান নেকি হে মোৰ পত্ৰ কথা জানিছা তুমি ৰুক্মিণী দেৱী পত্ৰভাগ হ'ব পাৰা মই হৰজন হ'লে কি জগৰ লাগিবই বুঢ়া ভকত। মই হ'লে তোমাক চিনি পোৱা নাই দেই তুমি তুমি কোন হে মই এজন সামান্য বৈৰাগী ভকত জগতত য'ত ত'ত ঘূৰি ফুৰোঁ পিছে দ্বাৰকালৈ মই প্ৰায়ে গৈ থাকোঁ কিন্তু তোমাৰ পক্ষে ইমান দূৰ বাট অতিক্ৰম কৰি যদি মোৰ বোধেৰে বৰ টান হ'ব যেন তাৰহে বুঢ়া ভকত। বহুত দূৰ দ্বাৰকা নিশ্চয় বুঢ়া ভকত। কৃষ্ণ 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 তাৰ কিবা উপায় আছে কিন্তু মোৰ কিন্তু সন্দেহ হয় তুমি ইমান দূৰ যাব পাৰিবা জানো? যেনে তেনে যত্ন কৰি চাম বাৰু গোসাঁই নামেই মোৰ একমাত্ৰ সম্বল যেতিয়া তেনে ব'লা মই কিন্তু এফাকি গীত গাম তুমি কিন্তু মোৰ লগত গাই যাব লাগিব। গাম গাম কিয় নাগাম নিশ্চয় এয়া শুনা এ হৰি নাম বিচাৰি অ খালো মাথুৰি জগন্নাথ 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 বাৰু বুঢ়া ভকত তুমি মোক চিনি পাইছানে? নাই নাই পোৱা এতিয়ালৈকে তুমি মোক চিনি পোৱা নাই? নাই পোৱা ভালকৈ মনত পেলাইছা তুমি? নাই কেৱলে চিনি পোৱা নাই দে চিনি পোৱা হ'লে তুমি কোন বুলি সুধি থাকোনে কিয় কোনদিন নৈ বাৰত কি নৈ বুলি ক'লা কোনদিন নৈ বাৰত কুন্দিল নৈ পাৰত কুন্দিল নৈ ৰাম নাম জপি নৈ পাৰত ৰাম নাম জপি
তাৰ মানে ৰাম নাম জপি ৰাম নাম জপি একেলগে যে হৰি ভকত তাৰ মানে হৰি ভকত তুমি নাৰদ মুনি হৰি ভকত কোৱা হৰি ভকত কোৱা চিনি নোপোৱা কাৰণে বেয়া পাব নালাগে দেই নাপাওঁ হৰি ভকত কোৱা আজি কত দিন হৰি ভকত হোৱাৰ দিনাৰ পৰা লগালগ হোৱা নাই হয় হয় তুমি তোমাৰ কামত ব্যস্ত নিশ্চয় হৰি ভকত ময়ো মোৰ কামত ব্যস্ত হয়, হয়, হৰি ভকত হয়, কোৱা। চিনি নোপোৱা কাৰণে বেয়া পাব নালাগে দেই তেনেহ'লে হৰি ভকত কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভক্তৰ সদান কুচক মুখে তোৱা গুণনা কৃষ্ণ কৃষ্ণ কেনে হৰি ভকত হৰি ভকত। আমি এতিয়া যাওঁ আৰু মই যি গাই যাম তুমি কিন্তু মোৰ লগত সহযোগ কৰি যাব লাগিব নিশ্চয় নিশ্চয় কৰিম আৰু এয়া শুনা এই হৰি নাম বিচাৰি খালো বাথুনি জগন্নাথ 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 এ ৰাম নাম বিচাৰি খালো বাথুনি বাসুদেৱ 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 হৰি নাম হিয়াতে আছে জগন্নাথ 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 হৰি নাম ক'ত আছে বুলি কৈছে বান্ধৈ হৰি নাম হে হৰি ভকত ইয়াতে আছে এ হৰি নাম বিচাৰি খালো বাতৰি ৰাম নাম বিচাৰি খালো বাতৰি ৰাম ও হৰি নাম হিয়াতে আছে ও সৰগৰে পৰা গোসাই নামি আহে জগন্নাথ জগন্নাথ এ সৰগৰে পৰা গোসাই নামি আহে জগন্নাথ 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 হিয়ে ৰাম ও হৰি নাম ধ্বনি শুনি আহা হৰি ভকত হৰি নাম বিচাৰি খালো বাতুৰি ৰাম নাম বিচাৰি খালো বাতুৰি ৰাম ও হৰি নাম হিয়াতে আছে জগন্নাথ জগন্নাথ বাসুদেৱ 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 হৰি ভকত। জগন্নাথ জগন্নাথ হৰি ভকত। হৰি ভকত জগন্নাথ জগন্নাথ কৃষ্ণ 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 হরি জিঠেই ধেনি তাক ঢেই ধেনি তাক ঢেই জিঠেই ধেনি তাক ঢেই তাকিনি দাও তাক ঢেই ধেনি তাক
জগদহর একল সত্যে রজন নম্বর জড় খন্দ জানে সকলে মোরে সমকক্ষ বীর নাই বিশ্ব ব্রহ্মাণ্ড মোরেই ভয়তে স্বর্গ মৈত্য আকাশ পাতালে ধরা হরে ভাই কম্পমান কন্দিলর রাজা ভীষ্মকে পাতি স্বয়ম্বর আৰু নিমন্ত্রণ কৰিছে ভাৰতৰ যত মানে আছে ৰজা মহাৰজা আৰু মোকো মোৰ এই পৰম মিত্ৰ ৰুক্মবীৰে পত্ৰৰ দ্বাৰা কৰিছে নিমন্ত্ৰণ সেইহেতু অচিৰে যাত্ৰা কৰিব লাগে মই কন্দিল নগৰে চলে বলে হেম্বা কৌশলে হলেও রুক্মিণী কৰিব লাগিব মোৰ এই অৰ্ধাঙ্গিনী বিলম্বই ঘটাব বিঘিনি এতিয়াই যাওঁ মই কন্দিল নগৰে